নমস্কাৰ, মই ৰঞ্জন কলিতা ৰিপাব্লিক NE724 পৰা বৰ্তমান উপস্থিত আছোঁ। এজনী সাহসী, এজনী প্ৰবল আত্মবিশ্বাস আৰু এক ডাঙৰ সপোন দেখা এজনী ছোৱালীৰ ওচৰত, যিজনী ছোৱালীয়ে বৰ্তমান পঢ়ি থকাৰ লগতে নিজে এখন বেটাৰী ৰিক্সা চলাই নিজৰ যি সপোন, সেই সপোনৰ দিশত আগুৱাই আছে, তেনেকুৱা এজন ছোৱালীৰ ওচৰত। হয়, মই প্ৰথমতে তোমাৰ নামটো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জুৰি কলিতা। জুৰি কলিতা, তোমাৰ ঘৰ? ঘৰ ডিপলাং গাঁৱত। 55 নং হাজো বিধানসভা সমষ্টিৰ 7 নং কৈবৰপোলা গাঁও পঞ্চায়তৰ ডিপলাং গাঁৱত ঘৰ এই জুৰি কলিতাৰ। তুমি ই ৰিক্সা কিমান দিনৰ পৰা চলাবলৈ আৰম্ভ কৰিলা? বেছি দিন হোৱা নাই, এমাহমান হৈছে। এমাহমান হৈছে। এই ক্ষেত্ৰত তুমি ঘৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাইছা? ছাপোৰ্ট আছে। ই ৰিক্সাখন তোমাক কোনে লৈ দিলে? দেউতাই লৈ দিছে। গতিকে তুমি এতিয়া বৰ্তমানতো ই ৰিক্সা চলাই আছা আৰু লগতে তুমি পঢ়ি আছা। কিমানত পঢ়ি আছা? এবাৰ বিয়াত নাম লগাইছোঁ, কিন্তু পঢ়াৰ অসুবিধাৰ বাবে কলেজ যোৱা নাই। পঢ়াৰ অসুবিধাৰ কাৰণে তুমি কলেজ যাব পৰা নাই। গতিকে তুমি সেই ই ৰিক্সাখন চলাই নিজৰ পঢ়াৰ ক্ষেত্ৰতো আগুৱাই যাব বিচাৰিছা, নহয় জানো? আৰু এতিয়া চোৱা, তুমিতো ই ৰিক্সা বৰ্তমান চলাই আছা, কিন্তু ভৱিষ্যতে তোমাৰ সপোন কি? ভৱিষ্যতে ভাল এজন নাগৰিক হোৱা। ভাল এজনী নাগৰিক হোৱাৰ সপোন দেখিছে এই জুৰি কলিতাই। গতিকে এই ক্ষেত্ৰত আমাৰ ৰাইজে, আমাৰ জনসাধাৰণে তেওঁক সহায় কৰিব লাগিব তেওঁৰ এই যাত্ৰাত ভৱিষ্যতে। আৰু লগতে তুমি এটা কথা কোৱাচোন, এই ই ৰিক্সাখন চলাওঁতে জানো তোমাৰ প্ৰথম অসুবিধা হোৱা নাছিলে? নাই হোৱা। তুমি আগৰ পৰা শিকিছিলানে নে এইখন লৈ প্ৰথম শিকিছা? এইখন লৈয়ে শিকা নাই, তাৰ 2-3মান দিন পিছত শিকিছোঁ। হয়। আৰু লগতে তুমি বেলেগ গাড়ী আৰু চলাব জানা নেকি? বেলেগ গাড়ী এনেকৈ নাজানো, বাইক জানো। বাইক জানা? সঁচাকৈ জুৰি কলিতাৰ মানে কি ড্ৰাইভিঙৰ ক্ষেত্ৰত আমি গম পালোঁ তেখেতৰ ডাঙৰ প্ৰতিভা আছে, আৰু এই প্ৰতিভাক সঁচাকৈ মই চেলুট জনাইছোঁ। বৰ্তমান সময়ত যি সময়ত বহুত ডেকা ল'ৰা অনাই বনাই ঘূৰি আছে, সেই সময়ত এজনী পঢ়ি থকা ছোৱালীয়ে এখন ই ৰিক্সা চলাই নিজৰ সপোনৰ দিশত আগুৱাই যোৱাটো আচলতে ক'ব লাগিলে এক ডাঙৰ কথা। আৰু তুমি এই ৰিক্সাখন যেতিয়া লৈ যোৱা, তো তেতিয়া মানে তোমাক মানুহে যেতিয়া তোমাৰ যাত্ৰীবিলাক লগত যায়, কেতিয়াবা কোনোবাই কিবা তোমাক প্ৰশ্ন সোধেনে? প্ৰশ্ন এনেকৈ নুসুধে, এনেই বাটত দেখা মানুহে কিবা কিবি কয়। কি কয় বাৰু, ভাল কথা কয় নে বেয়া কথা কয়? সেইটো মই গুৰুত্ব নিদিওঁ। কি কথা মানে এই ক্ষেত্ৰত তোমাক অনুপ্ৰেৰণা কোনোবাই নহয় কোনোবাই নিশ্চয় যোগাই আছে? হয়, যোগাই আছে, দেউতা মায়ে। লগতে তোমাৰ এজন দাদা আছে, দাদাই তোমাক এই ক্ষেত্ৰত সহায় কৰিছেনে নাই? কৰিছে ন? গতিকে আমিও আশা কৰোঁ জুৰি কলিতাই তেওঁৰ এই যাত্ৰাত তেওঁ আগবাঢ়ি যাওক আৰু তেওঁৰ সপোন বাস্তৱ হওক। আৰু আমি যিটো চেনেল তোমাৰ ওচৰত আহিছোঁ, আমাৰ চেনেলটোৰ ওপৰত তুমি কি ক'বা? এই চেনেলটো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জুৰি কলিতাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁৰ এই যাত্ৰা সফল হওক।